সকলো বন্ধুবৰ্গলৈ নমস্কাৰ জনাই নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমাৰ ঘৰলৈ আমাৰ ভতিজা আৰু জোঁৱাই আহিছে। ইহঁতে 5 বছৰ মূৰত আহিছে অসমলৈ বুলি। যিহেতু তাই থাকে দূৰত আৰু ঘৰলৈ বুলি আহিছে, আইতাকক লগ কৰিবলৈ বুলি আহিছে বহুত দূৰৰ পৰা। এয়া আমাৰ জোঁৱাই দেই, আৰু এয়া ডাঙৰ ভতিজা। আমাৰ ভতিজা আৰু জোঁৱাই থাকে ছিংগাপুৰত, আৰু আইতাকে 5 বছৰ মূৰত দেখা পাই খুব ফূৰ্তি পাইছে। আৰু এতিয়া আমাৰ ঘৰত এয়া শিখা আহিছে তিনিচুকীয়াৰ পৰা, আৰু এয়া ইচ্ছা। দুইজনী আমাৰ বিংগৰ লগত বহুতেই খেলিছে, আৰু আমাৰ ঘৰলৈ এতিয়া আহিছে দেই। এতিয়া ইজনীয়ে লগ লাগি ফূৰ্তি আৰু এনেদৰে কথা বতৰা পাতি থাকোঁতে মই ভাবিলোঁ যে চাহ একাপ দি লওঁ, আৰু চাহ বনাবলৈ গ'লোঁ, আৰু ইহঁতে সকলোৱে এনেকৈ কথা পাতিছে। আৰু মই জোঁৱাইলে বুলি কিনো গিফ্ট আনিছোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ। এয়া পাঞ্জাবী কুৰ্তা এযোৰ আনিছোঁ, আৰু লগতে এখন গামোচা দিছোঁ জোঁৱাইলে বুলি। আৰু এয়া মোৰ ভতিজাজনীলৈ আনিছোঁ এযোৰ টচ মুগাৰ কাপোৰ, যিহেতু তাই অসমৰ পৰা লৈ যাব, আৰু তাইক কৈছোঁ যে তুমি তাত পিন্ধিবা, আৰু চাদৰ মেখেলাযোৰ মই পিন্ধিব পৰাকৈ ধুনীয়াকৈ দহি বাতি আৰু মেখেলাখন চিলাই দিছোঁ। ব্লাউজটো মানে তাই নিজৰ ডিজাইনত চিলাবলৈ বুলি মই দিছোঁ, আৰু এনেদৰে সৰুকৈ হ'লেও গিফ্ট এটা দি পঠিয়াইছোঁ। আমাৰ ইয়াৰ পৰানো মই কি দিম, সেই বুলিয়ে মানে এনেকৈ আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ কেনেকুৱা কি হৈছে। আৰু গধূলি আমি এনেদৰে সকলোৱে মিলি এসাঁজ ভাত খাবলৈ বহিছোঁ, আৰু আমাৰ বেটীয়ে গোটেই ৰাতি সাঁজটো তায়ে বনাইছে দেই, আৰু কি কিনো বনাইছে আৰু আপোনালোকৰ লগতো শ্বেয়াৰ কৰিছোঁ। চিম্পুলকৈ খানা বনোৱা হৈছে। এয়া পোলাও বনাইছে, এয়া পনীৰ, আৰু এইটো হ'ল আলু দম, মই নাজানো কি বনাইছে, মটন, এয়া আৰু এয়া দিছোঁ। জোঁৱাই অসমলৈ এইবাৰ প্ৰথম আহিছে, আৰু কি বনাই খুৱাম একো ভাবিও পোৱা নাছিলোঁ। আৰু পিছদিনাখনি আমি সকলো এনেদৰে মিলি জুলি আকৌ এসাঁজ খাবৰ বাবে এনেদৰে ল'লোঁ। এয়া ডিব্ৰুগড়ৰ পৰা আহিছে বৰ্তাক বমাক, এয়া ডাঙৰ পেহীয়েক আহিছে পানীতোলৰ পৰা, মৰাণৰ পৰা আহিছে সৰু পেহীয়েক, আৰু এয়া আইতাক। এনেদৰে সকলোৱে তাইক লগ কৰিবৰ বাবে আহিছে। যিহেতু আকৌ তাই কেতিয়া আহিব ক'ব পৰা নাই, 5 বছৰৰ পিছত দেখা পাই চবেই ফূৰ্তি আৰু আনন্দত আমি এনেদৰে হাঁহি ধেমালি কৰি সকলোৱে ফটো একপি তাইৰ লগত তুলি ল'লোঁ, আৰু আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ। মোৰ ভিডিঅ'টো যদি চাই ভাল পালে তেনেহ'লে মোক লাইক কমেণ্ট এটা কৰিব, আৰু আজিলৈ মোৰ ভিডিঅ'টো ইমানেই। টাটা বাই বাই।